হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে আৰু মই মিতুপ্ৰভাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই বৰ্তমান উপস্থিত আছোঁ চমৰীয়া সত্ৰত আৰু আহিছোঁ চমৰীয়া সভা চাবলৈ। গতিকে ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ, যিসকলে আজিলৈকে চমৰীয়া সভা দেখি পোৱা নাই তেওঁলোকেও অকণমান দেখিবলৈ পাব কেনেকুৱা ধৰণৰ কি হয়। গতিকে ব'লক ভিডিঅ'টো আমি আজি তেনেদৰে আৰম্ভ কৰোঁ। আৰু ইয়াৰ আগতেও মই চমৰীয়া সত্ৰৰ বিশেষ ভিডিঅ' এটা আগবঢ়াইছিলোঁ মোৰ চেনেলত। তেতিয়া সত্ৰখনত কিবাকিবি কাম চলি আছিলে, কিন্তু এতিয়া কামবোৰ কমপ্লিট হৈছে। সত্ৰখনক নতুন ৰূপত সজাই পৰাই তোলা হৈছে বহুত ধুনীয়াকৈ। গতিকে যিসকলে আজিলৈকে সত্ৰখনত আহি পোৱা নাই তেওঁলোকে এবাৰ হ'লেও আহিব। বকুৰ আশে পাশে থকাখিনিয়ে হয়তো আহি পাইছেই, তথাপিও যিসকলে আহি পোৱা নাই আহিব আৰু ভাল পাব আহি। আৰু এয়া হৈছে নামঘৰৰ মূল প্ৰাংগণ। গতিকে প্ৰথমে সেৱাখিনি কৰি লওঁ আৰু সভা নহ'লে বাহিৰতেই সেৱা কৰিব দিয়া হয়, কিন্তু সভাৰ কেইদিন এইখিনি সুবিধা দিয়া হয় ভিতৰত গৈ সেৱা কৰিবলৈ। গতিকে আগতে সেৱাটো কৰি লওঁ। আৰু এয়া মোৰ নিৰ্মালী। আৰু ইয়াৰ সম্পূৰ্ণ নতুন ৰূপত সজাই পৰাই তোলা হৈছে নামঘৰটো। গতিকে অকণমান আপোনালোকক দেখুৱাই লওঁ গোটেইখিনি। আৰু এইটো হৈছে সত্ৰখনৰে পুখুৰী, য'ত বৰ্তমান কাম কৰি থকা হৈছে। গতিকে এনেদৰেই আপোনালোকক সত্ৰখনৰ সভা মহোৎসৱৰ কিছু অংশ দেখুৱাবলৈ মই এনেধৰণেই চেষ্টা কৰিছোঁ আৰু সত্ৰখনৰ পৰিৱেশটো অকণমান চাৰিওপিনে আপোনালোকক দেখুৱাই দিছোঁ।
কৰি মেলি হৈ গ'ল আৰু পিনে নাম প্ৰসংগ হৈয়ে থাকিব গতিকে এতিয়া যাওঁ ওচৰতে যিহেতু বৰদেউতাহঁত আছে তাতে যাওঁ অকণমান ৰওঁ তাৰপিছত চাওঁ আৰু কি হয় বাকী মেলালৈ গ'লে মেলাখন দেখুৱাম আৰু আমি এতিয়া আহিলোঁ মেলাখনলৈ মেলাখনত আপুনি যেনেকুৱা ধৰণৰ বস্তু বিচাৰে চব পাব আৰু বিশেষকৈ আমি সৰুৰ পৰাই অতি আগ্ৰহেৰে ৰৈ থাকোঁ সভাখনলৈ এটা বিশেষ বস্তুৰ বাবে আৰু সেয়া হৈছে মাটিৰ খেলা বস্তু আমাৰ দিনততো আৰু বৰ্তমানৰ সময়ৰ নিচিনা বিভিন্ন ধৰণৰ অত্যাধুনিক খেলা বস্তুবোৰ নাছিলে তেতিয়া আমি এই মাটিৰ খেলা বস্তুবোৰ সভাত এবাৰ নি থওঁ আৰু এবছৰমান সেইৰে ধুনীয়াকৈ খেলি লওঁ আৰু ইয়াত বাই কিনি আছে ঝাৰু আৰু এইবোৰেই হৈছে এই মাটিৰ খেলা বস্তুবোৰ আৰু এতিয়াতো ভাল হ'ল কালাৰ চালাৰ কৰিও বিক্ৰী কৰা হ'ল আমাৰ দিনত চিম্পলকৈ বনাই থৈছিলে আৰু আমি সেইতে বহুত সুখী আছিলোঁ এবছৰ ধুনীয়াকৈ আমি খেলিছিলোঁ আৰু এবছৰ পিছত বেয়াও হৈ যায় আকৌ সভা আহে আকৌ আমি সভাত নি থৈ দিওঁ গতিকে সেইখিনিয়ে আৰু এইখিনি মেলাখন অকণমান চাই লওঁ আৰু আজিকালি বহুত বেলেগ বেলেগ ধৰণৰ বস্তু মাটিৰে বনোৱা হ'ল যিহেতু আমাৰ মাইনায়ো কিনিছে কিবাকিবি কাপ প্লেট জগ এইবোৰ আৰু তাই বাচি আছে আৰু আজিকালি মাটিৰে আধুনিক বস্তু কিছুমান যেনে এয়া ধৰক ম'ম' বনোৱা বাচনটো সেয়াও তেওঁলোকে বনাইছে খুব ধুনীয়াকৈ দেখিলেই বস্তুবোৰ কিবা এটা মৰম লাগি যায় গতিকে আমাৰ এয়া মাটিৰ বাচন কিনা হৈ গ'ল এতিয়া বাকীখিনি চাওঁ আৰু কি পাওঁ ব'লকচোন গৈ থাকোঁ Fixed price 100 बोले 100 আৰু এয়া হৈছে 100 টকীয়া আৰু 50 টকীয়া বাচনৰ দোকান আৰু ইপিনে মাইকত এনাউন্স কৰি আছে 100 টকা 50 টকা 50 টকা 100 টকা আৰু এতিয়া আহিলোঁ মিঠাইৰ দোকানলৈ আৰু এইবোৰ চাওকচোন মিঠাইৰে বাটাচা বুলি যে কয় সেই বস্তুটোৰে এনেদৰে বিভিন্ন নাৰিকল মাকৈ আৰু বিভিন্ন ধৰণৰ ফল মূল এনেদৰে বনাই থৈ দিছে চাওকচোন কি আৰ্ট ভাবিলোঁ ময়ো অকণমান ৰেকৰ্ডিং কৰি থওঁ আৰু আপোনালোককো দেখুৱাওঁ আৰু আমাৰ সভা চাই হৈ গ'ল আৰু মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিম আপোনালোকে যদি কেতিয়াও চমৰীয়া সভা চাবলৈ অহা নাই দেখি পোৱা নাই তেতিয়াহ'লে আহিব এইবাৰটো শেষেই হ'ল নেক্সট ইয়াৰ আহিব আৰু ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভাল পাইছে লাইক কৰিব আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিম পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক আৰু যদিহে মোৰ ভিডিঅ'বোৰ এনেদৰে চাই থাকিব বিচাৰে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব